শ্ৰদ্ধাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ অমৰ সৃষ্টি মৰমৰ দেউতা শিশু তথা কিশোৰ উপন্যাসখনিৰ ঘটনাৰাজি আৰু শিক্ষাখিনিৰ বৰ্তমান সময়ৰ বস্তুবাদী সমাজতো প্ৰাসংগিকতাৰ প্ৰয়োজনবোধ কৰি মনোৰঞ্জনৰ মাধ্যমেৰে পাঠক আৰু শ্ৰোতাৰ মাজত তুলি ধৰাৰ এয়া এক আন্তৰিক পৰীক্ষামূলক প্ৰচেষ্টাহে মাথো। এই প্ৰকল্পত জড়িত কোনো ব্যক্তিৰে এই প্ৰকল্পৰ আঁৰত আৰ্থিক তথা ব্যৱসায়িক লাভালাভৰ উদ্দেশ্য জড়িত হৈ থকা নাই। হাতৰ আঙুলি দিলাহি পৃথিৱী দুভৰি থাহৰ পাতি গণিত যোগ বিয়োগ জীৱনৰ জটিল নেওতা সৰলতা পানী দিলা হাঁহিৰে ঢাকি ৰাখি মৰমৰ দেউতা মৰমৰ দেউতা। প্ৰথমতে তেওঁলোকে বিপুলৰ ভৰিখনৰ অৱস্থা কেনে সেই বিষয়ে কথা পাতিলে। তাৰ পাছত দুলালৰ দেউতাকে ক'লে, এই গণেশ নামৰ দোকানী এটাই বোলে এই কামটো কৰিলে। ডাক্তৰে ক'লে, জানো মানুহে তেনেকৈ কোৱা ময়ো শুনিছোঁ। পিছে সৌখিনিতে এইমাত্ৰ গণেশক পালোঁ। সিটো এইবোৰো একো নাজানো বুলি কৈছে। সিটো নাজানো বুলি ক'বই। দুলালৰ দেউতাকে ক'লে। এনেকুৱা কাম কৰি কোনোবাই স্বীকাৰ কৰে নেকি? মইদুলৰ দেউতাকে ক'লে, আৰু এটা কথা নহয় ডাক্তৰ, সি এই ৰাতিপুৱাই হস্পিটেল পাইছেহি কিয়? তাৰ মনত চাগৈ কিবা এটা ভয় সোমাইছে। তাৰ গাত নিশ্চয় কিবা এটা চেকা আছে, নহ'লে সি কিয়? ডাক্তৰৰ ইতিমধ্যে বহুত সময় নষ্ট হৈছিল। তেওঁ আহিছিল প্ৰথমে বিপুলক চাব বুলি। মই আহোঁচোন বুলি তেওঁ ৫ নম্বৰ কোঠালিটোৰ ফালে আগুৱাই গ'ল। মইদুলৰ দেউতাকৰ কথা আধা কোৱা হৈয়েই থাকিল। আচলতে দুলাল আৰু মইদুলৰ দেউতাকহঁতে পেটে পেটে ভয় খাইছিল। কিজানি দুলাল আৰু মইদুলৰ ওপৰত এই ঘটনাটোৰ কাৰণে কিবা দুখ পৰে। গণেশ হস্পিটেলৰ পৰা লাহে লাহে তাৰ দোকানলৈ গ'ল। দোকানখন খুলি সি ওচৰৰ কনকহঁতৰ ঘৰৰ পৰা এবাল্টি পানী আনিলেগৈ। পাণ ধুবলৈ বা খাবলৈ দিনটোত তাক যিখিনি পানী লাগে সেইখিনি সি সদায় কনকহঁতৰ ঘৰৰ পৰাই আনে। প্ৰথমবাৰত অনা পানী বাল্টিৰ অলপমানেৰে সি পাণ থোৱা পীৰাখন ধুলে, বাকীখিনি দোকানখনৰ সন্মুখৰ ধূলি থকা ঠাইখিনিত ছটিয়াই দিলে। পিছৰ বাল্টি পানী আনিবলৈ যাওঁতে পানীকলৰ ওচৰত সি কনকক লগ পালে। কনকে BA পাছ কৰি এতিয়া আইন কলেজত পঢ়ি আছে। তাৰ উকিল হোৱাৰ মন। পঢ়া শুনাৰ মাজতে যিখিনি আজৰি সময় পায় সেইখিনি সময়ত সি ২-এখন সভা সমিতিলৈ যায় আৰু সপ্তাহত ২ দিনকৈ গধূলিৰ পাছত স্কুল এখনত বয়সীয়া মানুহক লিখিবলৈ পঢ়িবলৈ শিকায়। কালি ৰাতি সি সেই স্কুলখনৰ পৰা আহি মাকৰ মুখৰ পৰা বিপুলক কোনোবাই মৰাৰ কথাটো শুনিছিল আৰু আজি ৰাতিপুৱা ওচৰৰে ল'ৰা এজনৰ মুখৰ পৰা গণেশৰ কথাটো শুনিছিল। পানীকলৰ ওচৰলৈ আহি কনকে গণেশক সুধিলে, কিহে গণেশ, কি হৈছিল? গণেশে যিমান যি জানে, যিমান যি শুনিছে সকলো কথা ক'লে আৰু শেষত মানুহ কিছুমানে যে তাক বদনাম দিছে সেই কথাটো কৈ কান্দো কান্দো কৰিলে। আপুনিয়ে কওকচোন দাদা, এইবোৰ মাৰপিট গণ্ডগোলৰ মাজত সোমাবলৈ মোক কিহে পাইছে? কথা নাই বতৰা নাই, এনেই মই ল'ৰা এটাৰ ঠেং ভাঙি দিম নেকি? কনকে অলপ সময় গণেশৰ মুখলৈ চাই ৰ'ল। তাৰ পাছত সি ক'লে, তুমি সেইবোৰ কথালৈ কাণ নিদিবা। তুমি যদি সঁচাকৈয়ে একো কৰা নাই তেনেহ'লে মানুহে চিঞৰ বাখৰ কৰি তোমাৰ একো অপকাৰ কৰিব নোৱাৰে। নহয় দাদা, এই যে মানুহ কিছুমানে কথাটো কৈছে সেই কোৱাৰ কাৰণে মোৰতো অপকাৰ হ'লেই, মোৰতো অশান্তি হ'লেই। গণেশে দুখ কৰি ক'লে। কনকে ভাবিলে, হয়তো ই যদি একো নকৰাকৈয়ে বদনামৰ ভাগি হ'বলগীয়া হৈছে সেইটোতো বৰ বেয়া কথা।
অনাহকত কিয় ই মনত দুখ পাব? কনকক মনে মনে থকা দেখি গণেশে ক'লে, কোনোবাই পুলিচত লগাবগৈ, পুলিচে আহি মোক লটি ঘটি কৰিব, সেইবোৰ কম লাজৰ কথা হ'ব নেকি? কনকৰ মুখখন গম্ভীৰ হৈ পৰিল। তাৰ পেটে পেটে খং উঠিল। সি ক'লে, তুমি চিন্তা নকৰিবা, যদি পুলিচে তোমাক বিচাৰি আহে তেনেহ'লে মোক খবৰ দিবা, মই পুলিচৰ লগত কথা পাতিম। গণেশে পানী বাল্টি লৈ দোকানলৈ গ'ল। দোকানত সি মন মাৰি বহি থাকিল। যিসকল গ্ৰাহক দোকানখনলৈ আহিল, তেওঁলোকৰ বহুতে তাক পেঘেনিয়াই সেই একেটা কথাকে সুধি থাকিল। মাজে মাজে তাৰ দোকানখন বন্ধ কৰি গুচি যাব যেন লাগিল। আগবেলা 10 বাজি গৈছে। চৌধুৰী ডাক্তৰে আৰু এজন ডাক্তৰৰ লগ লাগি বিপুলৰ এক্সৰে ফটো লোৱাকে আদি কৰি ইটো সিটো কাম কৰি আছে। বাহিৰত থকা মানুহবোৰৰ মাজত খবৰ ওলাইছে বিপুলৰ ভৰিখনৰ অপাৰেশ্যনো কৰিবলগীয়া হ'ব পাৰে। বিপুলহঁতৰ লগা ভগা চিনাকি মানুহ, ৰাণীৰ লগৰ ছোৱালী আদিৰে হস্পিটেলৰ বাৰাণ্ডা ভৰি পৰিছে। কোনোবা গৈ মুকলি পথাৰখনৰ ছাঁ পৰা ঠাইটো বহিছেগৈ। এনে সময়তে বিপুলৰ দেউতাক ৰিক্সা এখনৰ পৰা হস্পিটেলৰ সন্মুখতে নামিলহি আৰু ৰিক্সাৱালাক পইচা দিয়েই প্ৰায় দৌৰাৰ নিচিনাকৈ আহি হস্পিটেলৰ বাৰাণ্ডাত উঠিলহি। মানুহবিলাকে বিপুলৰ দেউতাকক বেৰি ধৰিলে। ক'ত আছে সি? ক'ত আছে? বুলি মানুহজন অস্থিৰ হৈ উঠিল। দুজনমান মানুহে তেওঁক 5 নম্বৰ কোঠালীলৈ লৈ গ'ল। 5 নম্বৰ কোঠালীৰ দুৱাৰমুখত মানুহ এজনে ক'লে, আপোনালোক নোসোমাব, অকল তেখেতক আহিবলৈ দিয়ক। বিপুলৰ দেউতাকে কোঠালীটোত সোমায়েই কি হ'ল তোৰ বিপুল? বুলি বিপুলৰ গাৰ ওপৰত উবুৰি খাই পৰিব খুজিলে। ডক্টৰ অৰবিন্দ চৌধুৰীয়ে তেওঁক ধৰি ওচৰতে থকা টুল এখনত বহুৱাই দিলে। বিপুলে চকু মুদি আছিল। দেউতাকৰ মাত শুনি সি লাহেকৈ চকু দুটা মেলি দেউতাকলৈ চালে। অকণমান পৰ চাই থাকি আকৌ চকু মুদিলে। তাৰ মুখখন হেতা পৰি গৈছিল। এৰাতিৰ ভিতৰতে যেন মুখখন বৰকৈ ক্ষীণাই গৈছিল। বিপুলৰ দেউতাকে ওচৰতে থিয় হৈ থকা ঘৈণীয়েকক সুধিলে, কেনেকৈ কি হ'ল? ঘৈণীয়েকে মুখেৰে একো নকৈ কেৱল চাদৰৰ আগেৰে চকু পানী মচিলে। বিপুলৰ দেউতাকেও কিয় তোৰ এনেকুৱা হ'লো বোপাই বুলি কান্দো কৰিলে। ডক্টৰ অৰবিন্দ চৌধুৰীয়ে ৰাণীক ক'লে, তোমালোক সকলো বাহিৰলৈ যোৱা, এখেতকলৈ যোৱা। এতিয়া ইয়াত কন্দা কৰিলে আমাৰ কামত অসুবিধা হ'ব নহয়। ৰাণীয়ে দেউতাকক গাত ধৰি বাহিৰলৈ লৈ গ'ল। বাহিৰলৈ আহি দেউতাকে তাইক সুধিলে, তাৰ ভৰিখন ভাগিল নেকি? ৰাণীয়ে ভাগিল বুলি বুজাবলৈ মূৰ দুপিয়ালে। বেছিকৈ ভাগিল নেকি? দেউতাকে আতুৰ হৈ সুধিলে। ৰাণীয়ে আকৌ মূৰ দুপিয়ালে। দেউতাকে বাৰাণ্ডাৰ পকী মজিয়াতে বহি দুয়োখন হাতেৰে মূৰটো চেপা মাৰি ধৰিলে। ৰাণীহঁতৰ লগা ভগা মানুহ এজনে, মাটিত কিয় বহিছে, ইয়াতে বহক বুলি তেওঁক তুলি বাৰাণ্ডাতে থকা বেঞ্চ এখনত বহুৱাই দিলে। বেঞ্চত বহি লৈ বিপুলৰ দেউতাকে হাই কি ঘটনাটো হ'ল বুলি দুখ কৰিবলৈ ধৰিলে। পৃথিৱী দুভৰি সাহসৰ পাতি গণিত যোগ বিয়োগ জীৱনৰ জটিল নেওতা সৰলতা সানি দিলা হাঁহিৰে ঢাকি ৰাখি মৰমৰ দে